আপোনালোকক মই বস্তু এটা দেখাম। বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে, আৰু যিসকলে নাজানে ভিডিঅ'টো মানে মন দি চাব। মই ইয়াত দেখিছে বাগানৰ ৰাস্তা এটাৰ মাজত আছোঁ। এইপিনে দুইপাৰে বাগান, এইপাৰেও বাগান, এইপাৰেও বাগান দেখিছে, আৰু এই মাজতে মই ৰখি আছোঁ। আৰু হঠাৎ ৰখি পিনে এটা কথা মনত পৰিলে, তাকে আপোনালোকক জনাই থওঁ বোলো। আৰু এইফালে কথাটো এনেকুৱা ধৰণৰ যে ইয়াত দেখিছে এই বাগানখন, আৰু এই বাগানখনৰ মাজে মাজে এনেকুৱা ধৰণৰ হালধীয়া এটা কাৰ্ডৰ নিচিনা হেৰি কৰি খুঁটি এটা লগাই দিছে। আৰু এইবিলাক কিয় লগাইছে হয়তো বহুতেই জানে আৰু হয়তো বহুতেই নাজানে। আৰু ইয়াত নাজানা মূল কাৰণ কি আছে, মানে এই কাৰ্ডখিনি কিয় লগাইছে এনেকুৱা ধৰণৰকৈ, এইখিনি আজি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম। আচলতে এই বাগানবোৰত মানে এতিয়া জানেই বাৰিষা ছিজনত বহুত পোক পৰুৱাবোৰ উৰি থাকে, আৰু পোক পৰুৱাবোৰে মানে এই বাগানবোৰক ক্ষতি সাধন কৰে। সেইটো কাৰণে এই পোক পৰুৱাবোৰ ধৰিবৰ কাৰণে, পোক পৰুৱাবোৰ যাতে বাগানত নপৰে তাৰ বাবে এইটো ব্যৱস্থা কৰিছে। এইটো হৈছে এনেকুৱা ধৰণৰ মানে আঠা আছে এই কাৰ্ডটোত, টেপ নিচিনা বস্তু, ইয়াত আঠা আছে, আৰু আঠা দুইপাৰে আঠা আছে। যেতিয়া নেকি পোকটো আহি এই হেৰিখনত লাগে তেতিয়া লগালগে মানে লাগি ধৰে, ই উৰি যাব নোৱাৰে। আৰু সেইটো কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়, যাৰ ফলত বাগানখন সুৰক্ষিত হৈ থাকে। আৰু এইটোৱে মূল কাৰণ।